বহুত দিন পিছত ব্লগ লৈ আহিছো আই থিংক নহয় লাষ্ট সৰস্বতী পূজাৰে ভিডিঅ' দিয়া আৰু ভিডিঅ' দিয়া হোৱা নাই অলপ কিবা কিবি অসুবিধা চৰি আছে অলপ কিছুমান প্ৰব্লেমৰ কাৰণে মই ব্লগ বনাব পৰা নাই তো আজি ব্লগ মানে ভিডিঅ' বনাব লৈছোঁ আৰু আজি মই ঘৰত নাই আছোঁ নগাঁও আহিছোঁ কালি মানে কালি ক'লেতো বুজি নাপাব কাৰণ ব্লগটো বা কেতিয়া মোৰ আপলোড হয় তো আমি আহিছোঁ 24 তাৰিখে কালি 24 তাৰিখ আছিল 24 তাৰিখে ৰাতি আহি পাইছোঁ আৰু এতিয়া আজি 25 তাৰিখ আজি ওলাইছোঁ ইমান বতাহ দিছে বতৰটো অলপ বেয়া অলপ এনেই ফুৰিব যাব লৈছোঁ অকণমান তো ভাবিছোঁ মই ব্লগ বনোৱাই নাই ভিডিঅ' বনোৱাই নাই ভিডিঅ'টো মই ইয়াতে ষ্টাৰ্ট দিলোঁ গৰুলৈ আহি আছে মানুহজন সেইকাৰণে চিঞৰি আছে মই কিবা চিঞৰি আছে এনিৱেজ তো আপোনালোকৰনো খবৰ কি ক'ব কমেণ্ট বক্সত বহুত দিন হ'ল ব্লগ বনোৱাই নাছিলোঁ মই সেয়াই আৰু ভিডিঅ'টো চাব মই মানে আজিতো আবেলি হৈ গ'ল আৰু আহিছোঁ আমি এংগেজমেণ্ট এটা আছে আৰু তো সেই এংগেজমেণ্টৰ কাৰণে আহিছোঁ তো যিখিনি পাৰোঁ মই অলপকৈ দেখুৱাই যাব চেষ্টা কৰিম আৰু মোৰ লগত এতিয়া আছে মেহেক ইপিনি মাহেন কাকা আমি তিনিওটাই গৈ আছোঁ খোজকাঢ়ি পেলাই তো ভাবিছোঁ মই ব্লগেই ষ্টাৰ্ট কৰা নাই তো সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ ইয়াতে তো বলক যাই থাকোঁ নহ'লে ৰখি থাকিলে আৰু দেৰি হৈ যাব এনেই বতাহ দি আছে একদম তো গৈ লগ পাই থাকিম তো এয়াই কলঙৰ ওপৰতে গৈ আছোঁ আমি এইটো কলিয়াবৰ কলংখন বতাহ ইমান বেয়াকে দি আছে একদম বতৰটো বেয়া আৰু আমি হাইৱে হৈ পেলাই গৈ আছোঁ তিনিওটাই হেৰি ক'ত দলগাঁও গৈ আছোঁ আমি তিনিওটাই স্কুল আচ্ছা তো সেয়াই গৈ আছোঁ বতাহে চুলিটোৰ অৱস্থা নাই আৰু একদম গা ধুই অহা নুধুই অহা একেই হৈ যাই থাইছিলে ইমান ধূলি মানে ইমান বেছি মানুহ নাই ৰাস্তাত আচ্ছা শ্বৰ্টকাট গলি হৈ পেলাই যাওঁ ইমান নিৰল আৰু মই মানে হিন্দীত ক'ব গৈছিলোঁ চুনচান নিৰল জেগাটো বিৰাট ভাল লাগছে আহি পেলাই আৰু আমি ৰিলছ কিবা কিবি ইনষ্টাগ্ৰামত বনাইছোঁ যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব বিচাৰে দেন মই তলত দি দিম তাতে মোক ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামত বিচাৰে আৰু মানে ইমানে এয়া নহয় যে মোক ফ'ল' কৰিবই লাগিব নিজৰ ইচ্ছা বতাহ খাব আহিছোঁ মানে ইমান বেছি বতাহ আৰু বতাহ খাব ঠাণ্ডা লাগি গৈছে এই বতাহ মানে লাগাই নাই কি মানে গৰমৰ দিন যে একদম লগা নাই ঠাণ্ডা লাগি আছে একদম ঠাণ্ডা চুৱেটাৰ পিন্ধি গৈ নাহিলোঁ ভাবি আছোঁ তাতে একদম পথাৰৰ মাজত যে ঠাণ্ডা লাগিছিলে গুড মৰ্ণিং কালিৰ ভিডিঅ'টো আধৰুৱা হৈ থাকিল মই কৈছিলোঁ সদায় মই অলপ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰি সদায় মই অলপ চলপ যিখিনি পাৰোঁ দেখুৱাই যাম কাৰণ ফুৰিব আহিছোঁ বা বিয়া খাব আহিছোঁ বিয়া মানে এংগেজমেণ্ট তো অনবৰত ধৰক ভিডিঅ' বনাই থাকিব ঘৰৰ কথা চথা পাতোঁ বহি মেলোঁ সেইকাৰণে সদায় অলপ যিখিনি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম বাৰু এতিয়া উঠিছোঁ ৰাতিপুৱা বহি আছোঁ কোনো উঠাই নাই বহি ভাল লাগিছে মানে এইফালে গছ মই দেখাই দি আছোঁ বেক কেমেৰা কৰি পেলাই
এতিয়া ধুহে ধুই চাহ তাহ খাওঁ খাই কিনে চাওঁ ঘৰত যদি ওলাই যাওঁ আকৌ তেতিয়াহ'লে দেখুৱাওঁ মানে লগ তো ৰাতিপুৱা তো দেখুৱালোঁ উঠিলোঁ চাহ তাহ খালোঁ সেইখিনি নেদেখুৱালোঁ আৰু তো আমাৰ মানে এক চিটটো ঘৰত মন বহা নাই মাহেন আকৌ আমি তিনিওটাই ঘূৰি আছোঁ এতিয়া আকৌ অকণমান ওলাই মেলি গৈ আছোঁ অলপ ফুৰোঁ আহিছোঁ এইটো ফুৰিব তো অফক'ৰ্চ অলপ ফুৰিমেই ফুৰি মেলি চাওঁ জেগাডোখৰ মোৰ ফাৰ্ষ্ট টাইম নগাঁৱত আহিছোঁ তো অলপ জেগা চেগা চাই লওঁ তো সেয়াই চাওঁ বাৰু ক'ত লৈ যায় মাহেনে য'ত লৈ যায় তালৈকে যাওঁ আৰু গৈ মেলি লগ পাই আছোঁ আমি কলেজৰ মানে চাইডত ফ্ৰণ্টে আৰু মানে চাইডত আহি পেলাই ৰখি আছোঁ অলপ এনেই ফটো চটো কেইখনমান তোলোঁ জেগাডোখৰ মানে একদম ধুনীয়া মানুহ চানুহ বেছি নাই মানুহ চানুহ ইমান এটা নাই ইফালে কলেজৰ ল'ৰা ছোৱালীবোৰ বহি আছে ফিল্ডত তো ইয়াতে অলপ আহিছোঁ আৰু ফটো চটো কেইখনমান তুলি লওঁ তো ৰেডি হৈ গ'লোঁ বিয়ালৈ যাব বিয়া মানে বিয়াই ওলাই আৰু এংগেজমেণ্টলৈ যাব গোটেইকেইটা আমি ৰেডি মাহেন এয়া গোটেইকেইটা আমি ৰেডি বিয়াই ওলাই এংগেজমেণ্টলৈ যাব আৰু এইফালে মেহেকেও ৰেডি হৈ আছে মই অলপ ৰেডি হ'লোঁ গাড়ী আহিলে যাম আৰু তাতে মই যিখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম বাৰু বিয়া ঘৰত কিন্তু ইমানটো আৰু সম্ভৱ নহয় বনোৱা তথাপিও মই ট্ৰাই কৰিম আৰু তাইও ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি পেলাই আমি গোটেইকেইটা ৰেডি হৈ মেলি বিচাৰিছ নে উঠোৱা নাই এতিয়া গুচি যদি এনেকৈ আছে ৰেডি হৈ বহি আছোঁ এতিয়ালৈ গাড়ীয়ে আহি পোৱা নাই বৰ লাগি আছে এইফালে মাহেনো এইফালে মেহেক হামিয়াই আছে মানে গাড়ীটো আহিব তেতিয়া মোৰ চুলিখিনি বহুত বেছি বেয়া হৈ গৈছে আগতকৈ একদম আছলিয়ত ওলাই আহি আছে আছলিয়ত নকলি চুলিখিনি গুচি গ'ল আছলিয়তটো ওলাই আহি আছে তো সেয়া গাড়ীটো আহিলে যাওঁ আৰু যাই পেলাই তাতে কেনেকুৱা লাগে তাতে পৰিস্থিতি কেনেকুৱা হৈ আছে এতিয়া একদম চাগে পুৰা একদম গান চান বাজিটো একদম নাচা নাচা কালি ৰাতিয়ে মানে এনেকুৱা গান বুজাইছে আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় ছোৱালী ঘৰ অলপ নহয় 40 খোজ 4,000 40 খোজ দূৰতে মানে ইমান দূৰ নহয় আৰু তো আমি মানে অলপ গৈছিলোঁ কালি ৰাতি দেখিছোঁ চবে মানে নাচি আছে ডান্স কৰি আছে মনে মনে গৈছিলোঁ তো এতিয়া আজিও চাগে একদম পুৰা আৰু হৈ আছে আমাৰ ইয়াতে ইমান এটা সেয়া হোৱা নাই ল'ৰাঘৰ আৰু কি ছোৱালী ঘৰতে বেছি এনজয়মেণ্ট হ'ব সেয়াই গ'লেহে গম পাম আৰু মোৰ বাৰে বাৰে এইফালে ছোৱালী যে কেমেৰা ফালে ছোৱালী যে এইফালে ছোৱালী তাত নিজৰ মুখত চাই কথা পাতিলে সেয়াই গৈ পেলাই লগ পাম যোৱাই হোৱা নাই বহি আছোঁ বোলে হয় ন এনেকৈ শিকাবি আমি বিয়াৰ ঘৰৰ পৰা আহিলোঁ সেইফালে চাই হাঁহি আছে বিয়াৰ ঘৰৰ পৰা গুচি আহিলোঁ চাহ তাহ খাই পেলাই অকণমান ইমান মানুহ আৰু তাতে আৰু চব গছিপ কৰি আছে আমাৰ এই চব ভাল নালাগে আমাৰ এই চব ফটো তুলিব লাগে লেকচাৰ মাৰিব লাগে তো সেইকাৰণে আমি অলপ ওলাই আহিছোঁ খোজকাঢ়ি ভাবছোঁ ক'ত ভাল চিনাৰী পালে ফটো তুলিম তো সেয়া আমি গোটেইকেইটা আইতা আহিমো লৈ কিনে আহিছোঁ লগত তো গৈ আছোঁ ৰ'দে ফটো তুলিবৰ কাৰণে গৈ আছোঁ ইমান ধুনীয়া মানে নিৰল পৰিৱেশ এটা পাইছোঁ ফটো তুলিব আৰু ৰিলছ বনাবৰ কাৰণে মজা লাগি গৈছে মানে বিয়াৰ ঘৰততো ভালে লাগে কিন্তু অলপ চিঞৰ বাখৰ হয়তো এইটো কি লৈছা ঠাণ্ডা পৰিৱেশ লাগে এইটো কি লৈছা হাতত কোনটো চেণ্ডেল মানে ভৰিটো বিষ উঠি গৈছে একদম ওখ হোৱাৰো ইচ্ছা নিপিন্ধাও নহয় দিছোঁ আৰু মোৰ ফটোটো চাব বিচাৰে প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰিব দেই চাব বিচাৰে
বুলি ফিনে আকৌ বিয়া ঘৰত গুচি আহিলোঁ ৰুমত বহি আছোঁ অকলে অকলে কোনো নাই আপোনালোকে চাগে ভাবিছে বিয়া ঘৰত মানুহজনক কিয় দেখুওৱা নাই চবেই মানে অ'ত ত'ত বিজি হৈ আছে আৰু আমি আমাৰ কামত ব্যস্ত তো সেইকাৰণে আৰু আমাক লাগে নিৰল জাগা অলপমান মানে শান্তি আৰু য'ত আমি অকলে অকলে বহি থাকিব পাৰোঁ তো সেনেকুৱা জাগা বিচাৰি বিচাৰি আমি বহি আছোঁ বিয়া খাই আহিলোঁ কাপোৰ কানি সলালোঁ মুখ চুখ ধোৱা নাই আৰু মুখ চুখ ধুই এতিয়া যিখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ যিখিনি পাৰিছোঁ আৰু বিয়া ঘৰ হয় ইমানটো আৰু দেখুৱাব নোৱাৰি মানুহ দুনুহৰ কথা আছে তো সেয়াই এতিয়া মই ভাবিছোঁ কাপোৰ কানি চেঞ্জ কৰিলোঁ মুখ হাত ধুই পেলাই অলপ আৰাম কৰোঁ দিনটো এনেকৈ আছোঁ তো সেয়াই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়ালৈ বাই বাই